তোৰ বিশ্বকৰ্মা পূজা হল লগত চালা 1 টকা নাহে বান্দাৰ চালা তোৰ বিশ্বকৰ্মা পূজা হল বুলি কি হল তোৰ বাইক আছে নেকি বিশ্বকৰ্মা পূজা হে আছে কি বলা আছে তাক পইছা চালা তনে গোটা কিটা মূৰ্খৱে বিশ্বকৰ্মা ভাঙি যি দুৰ্গা পূজা হলে তনে কিবা গম পাছানে নাই ওই কি কম এই বিশ্বকৰ্মা ভাঙি দুৰ্গা পূজা সেজে আরে বা দুৰ্গা পূজা কত ঝিয়াটা পটা লবা নলয় মাথা খালি ঝিয়া দুৰ্গা পূজা আহিল কাপোৰ কিনবা মানে হিটোহে মাথা মাৰব লাগে ই ঝিয়াৰহে মাথা মাৰ থাকে সেইবিলাক কথা কত বুজি পাবি তাই মোকে দুৰ্গা পূজাত ইমান আশা কৰি দিছিলা হাতত ধৰি পূজা চাবা যাম বুলি কি কোৱা হৈছে তই ইমান এনে এটা গাৰ্লফ্ৰেণ্ড নাই না তোৰ অবশ্যই এবাৰ গোটা চাবা লাগা কুকুৰটোৰ নিচিনা হবো মোৰো গাৰ্লফ্ৰেণ্ড নাই কি হবো মোৰ পুলিচ কি হলে মই শুনা পালো দে তনে দুটা বৰলা হৈ থাকিলি মাক বৰলা বুলি কৈছা তোৰ কি বিয়ে পাতি দুখুমে মই দিম দে আলু বস্তা মাক চাইছিলি হাতৰ লগত ধেমালি কৰিব নোৱাৰো তেনেকে গাত পাতি লোৱা সব কথা শুনব পাৰিম বৰলা বুলি শুনব নোৱাৰো কিন্তু মুকে এই কথা মনত ৰাখি তই তনেও কিন্তু মুখত লৈ থাকা দে আসলি হাত বিশ্বকৰ্মা পূজাত নামছে পাৰ্টি যদি দিম দে খাইতা পাৰ্টি পায়ে খাবা পাৰ্টিটো মই শুনা পাই আছো হাঁহৰ বোলে দাম কমছে দুটো বোলে 500 টকা হে তাকে লৈ নং দে বেলটা দিং 500 টকা দুটো হাঁহ কি কম দে বেছি লৈ আ কালিয়ে আমাৰ আৰু দুটো হাঁহ হলি হব না আমাৰ 7 টকা লাগবো এটা পুৰি খাম এটা ভাজি খাম এটা উহে খাম এটা আঞ্জা বনাই খাম আমি পুৰা 7 টকা লাগবো মা হাঁহ মাংসৰ উহে খাবা পাৰে না দে কথাটো কুলিয়ে হল আৰু নে আরে বাবা খাজম দেখি যাম খাম আৰু আমি দে যাও পিছে হাঁহ কিনবা না ইংরেজি নবু কালা লৈ যাবো ও যো তো হাঁহৰ খানা ভূমি কৰি কৰি খামে জিনজালা আজাই গোটা দা জিনজিনা যাই আই সালা কুটাই গলে তো উদ্ধার না গরু কিটা দিব যাব লাগে তাই সালা গরু কিটা বেছি দিলে হয় আজি কিলো গরু আনবা জানা কবাই মাদা গরুটো বেছি দিম মই গরু আনবা মোৰ লগত মিলে নেকি মই হলো সালিয়া মেন মোক আৰু গরু আনবা মিলব নেকি গরু বিজবা লাগা তাই দিছু ৰবি টিকটক মাদাৰে না হুঁতে পলাই ফালব ইৰপে মাদাৰ গরু কিটা লৈ যাইছো মই আৰু ভাগে খাটা দি থবি ওকে মামা জীবনটো গরু আনোতে যাব নেকি মোৰ জান তুমি কি ইমান ধুনিয়া বনাই দিম তোমাক আজি সালিয়া ধুই দিম কালি হল বিশ্বকৰ্মা পূজা কালি শিলং ৰাইড কৰি আহিম পাগলা হলি গিয়ে বাইকখনৰ লগত কথা পাতিছিম ওই দিগন্ত পাগলা হলি নেকি বাইকখনৰ লগত কথা পাতিছা আরে মোর বাইক মই কথা পাতং কান্নং মই কথা কালি বিশ্বকৰ্মা পূজা আহি বুট খাবা আৰু যদি ভাত খাম বুলি ভাবছ পানী দুই বাল্টি মাৰ দি তোৰ বাইক মই ধুই দিম নাখাং তোৰ বুট কালি ময়ো দিম খানা যোৱা যদি যাবি 7টা হাঁহৰ খানা 7টা হাঁহৰ খানা ও 4টা হাঁহৰ খানা দিম কালি তোৰচোন গাড়ীয়ে নাই প্লেনিং কৰি আছো মই গাড়ী লম বুলি সেইকাৰণে দিম কালি খানা ভাবি চাও তই গাড়ী লবা লাগে দিম কিমান ডাঙৰ খানা কাৰণ মই মস্ত অকৰা হ'ব দে যাম দে আৰু মোৰনো কি খাব পাবা লাগে খানা খুৱাই কুটিছি গু বাহিৰ কৰি দিম কালি কালিৰ খানা দেখি বাগে জোগাৰ হল দে মোৰ বাসন্তি হৈ যায় ৰেডি আই সারা কুকুৰটা বাইকখনকে ধুই দিবি না কি হলে মুকেশ মুখকে হাগা কুটি হেল কৰি দেখোন সালা আজি মাথাটো বেয়া কৰিছে দিগন্ত তাৰ বাইকখন আছে কেনে বিৰা লেভেল সিটাৰ ফাটাফাটি লেভেল তাৰ বাইকখন ধুব পানী মাৰব দিছি মোক আজি দিগন্ত তোক তাৰ বাইকখন ধুব দিছি কি কোৱা মুকেশ তই তাকেতো গাঁৱৰ সমান আনিছিল তাক ভাল দুগুছামান বুকত দি থৈ লওঁ এটা পুচি মূল্য হয় সি মোৰ লগত লিখলে গাঁৱৰ চাব নাই ফালতু কথা ক'ব লাগিলে মাৰ খাই মোৰ লগত আরে বেটুয়া কা খাবরে তোৰ মাথাটো খাম দিবি নেকি তই নিজে খং উঠি লাভ নাই তোৰ তেতিয়া কৰিব লাগিছিল তই যি কৰা তাক কালি খানা খাব মাতি থৈছোঁ তাক শুকন জ্বলা যে কুটি ৰঙা গুড় দিম তাক কালি তাক হাগা হোৱা গুড় দিম তাক কালি চিনি পা নাই সি মুকেশ আরে বেটুয়া নাখা যদি উঠি যা মোৰ দোকানৰ পৰা বেলেগ কাষ্টমাৰে বহিব লাগব না দিছ আজিকালি বুঢ়া শান্তি মতে বহি কথা পাতব নোৱাৰা তন্দৰ লগত পইচা আছে দিলো দে ঘুগনিকে 3 প্লেট ঐ ককা আই ঘুগনি দিবি 3 প্লেট আমাক বা সিদ্ধা পইচা লৈছা তই বা আজি সিদ্ধা বৰা খাব পাম নংখ তন্দৰ দিছ চিপ্লে নহয় তো মই থাকিও নাই কৈ থাকব ধুম্মা চালে কোৰ মুকে লাহিলে এইটো ককা আরে বেটুয়া কা লাগিব কালি কাৰণে 500টা মিষ্টি লাগিব মোক 500টা মিষ্টি আরে চিন্তা নকৰিবা বেটুয়া পাই যাবা ঐ কি চুলি হাত কি মেল মাৰিছে ইয়াত কালি হাঁহ খাৱাৰ কাৰণে ঠাণ্ডা উঠাইছা নেকি আহিম দে মই কালি আৰু মিষ্টি খোৱা যদি যাবি আমাৰ তাত পুলিচ মোক ধৰিলো নহলি যোগ মাৰি পাম মই কালি পিছে হাঁহৰ লগত খানা খাবাই মই 500টা মিষ্টি ই বিয়েহে পাচ্ছি নাই কি হে তাকে তো লেভেলটো হিল নেকি তন্দে 500 মিষ্টিত মাথা মাৰছ সি যে আমাৰ ঠাট্টা কৰি থৈ গেল তই গম পালি ই আমাৰ ঠাট্টা কৰিলা আমাৰ হাঁহ খাৱাৰ কাৰণে ঠাণ্ডা উঠোৱা বুলি কৈছি তই ভালকে ক'বা লাগে আমাক ভাল দুগুছামান দিখৰাং তাক আমি গোটেই কেইটাও তামোল দি ক'বা লাগব নেকি তই পাছ গয়া সালা দে ককা ঘুগনি হল না তই মস্ত লেঠা দোকানী The next day মই মদাহি থাকো হাহি
নাই মূৰ্খ ৰাতি কলা দিন বগাৰু কলা কি তাতকৈ কলা জাৰনে মাছ নিশাৰ ৰাতি মুকেশ কোনো ভোটই কিন্তু চালিয়া গান গোৱা দেই মোৰ কিন্তু পইচা দিলে তো কিন্তু বনাই দিলো মই কিন্তু মই থেংক ইউ অলপ বিশ্বকৰ্মা বুলি দিলো আৰু গায় গানটো চালিয়া মাল খলি কিন্তু আজি সিদ্ধ আৰে সিদ্ধ লৈ নাই মহে লৈছো মহে লৈছে নেকি পুলিচ ৱে চালিয়া মাল কাহা আজি মই পুৰা তেল তুৰু 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 তলালা ৱে চিলা দিগুন্ত লৈ তাকানে মাল খলি দি হোৱা নাই পুৰা ৰেডি হৈছে তাখিনি ফাস বনাছো মই অ হাগা হবা লব কিন্তু তাৰ ব হ'ব দে চুলি হাত খৰৰে চুলি বহিম দে পিছে মই নাহোঁতে কুপা খুলি তেল গুনে দিম দে মকনো মে ৰুব পাৰা আমি তাৰমানে বেলেগ কামত লেট হলো মাংসৰ হতে আগত আমি কম বস্তু নহে চুলি হাত নেও পিছে হলা নাই চুলি হা মাংস ৰেডি তো ঘে ৰখিছো আমি কি কই চুলি হাত দে বুজি পিঠাখন কাটি দিম যাও মাকসা আজি কাহি চিলকি খামে বেটাই গমে পানাই কি অৱস্থা হ'ব তাৰ আজি মাকটো কি নহলে হল আৰু ওই সুদা কি দিছ ওই মাংসৰ পেট চেট পুৰি উঠিছে টুকৰাই আৰম্ভ হৈ গৈছে আৰু খেলা সুদা আৰু নৰিম দে খাবা লিটিনটো কোন আছে কই আগতে খালো দে এনে ৰুব নৰা বুদ্ধ নহলে এতে ওলাই যাব মোৰ কেনে পাছে এটা মোক বাইক ধুব দিয়া তই আয়ো এই কথা লিটিনটো জানে পুলিচ মই কিন্তু নিশ্চয় দেই তাতো কথা সুধিম আৰু বিশ্বকৰ্মা মাইকী না মতাটো মোক কচোন মাইকীয়ে হ'ব লাগে আরে বাবা তাই হিটব না বিশ্বকর্মা মোটা হয় ছুটি বিশ্বকর্মা মোটা হয় পিছে মানুহজনে কি বিশ্বকর্মা মাইকী বুলি কয় হিটু কোঠাই তো ৰাইহে ৰানবুদে বিশ্বকৰ্মা মাইকী জয়